প্ৰচৰতু সুৰভাৰতী কবিতাটি লিখিছে ডক্টৰ মুকুন্দ মাধৱ শৰ্মাদেৱে। আৰু প্ৰচৰতু সুৰভাৰতী এই কবিতাটোৰ অৰ্থ হৈছে কি, হে সুৰভাৰতী তুমি প্ৰসাৰ হোৱা। সুৰভাৰতী মানে সুৰ মানে হৈছে দেৱ আৰু ভাৰতী মানে হৈছে ভাষা। গতিকে হে সুৰভাৰতী তুমি প্ৰসাৰ হোৱা, হে সংস্কৃত ভাষা তুমি প্ৰসাৰ হোৱা। সংস্কৃত ভাষা প্ৰসাৰ হোৱা, এইটো প্ৰচৰত এইটো লোট লকাৰত আহিছে, সেইকাৰণে হওক, প্ৰসাৰ হওক, এই কথাটো আমি ক'ব পাৰিম। এই কবিতাটো আৰম্ভ কৰিছোঁ। শান্তি মৈত্ৰী সুখ প্ৰসবিনী প্ৰেম প্ৰীতি ভাৱ বিলাসিনী কামধেনুৰিব বিভৱ শ্ৰাৱিণী প্ৰসৰতু সুৰভাৰতী বিজয়তে সুৰভাৰতী। মানে শান্তি মৈত্ৰী মানে হ'ল সংস্কৃত ভাষাটোক শান্তি আৰু মৈত্ৰী, সুখ প্ৰসবিনী আৰু সুখৰ প্ৰস্ৰাৱ কৰোঁতা মানে বা সুখৰ জন্ম দিওঁতা। সংস্কৃত ভাষাটোৱে কি কৰে, সংস্কৃত ভাষাটো যদি আমি ভালকৈ পঢ়োঁ তেতিয়া আমি কি পাব পাৰিম, তাৰ পৰা শান্তি পাব পাৰোঁ আৰু মিত্ৰতা পাব পাৰোঁ আৰু সুখ পাব পাৰোঁ। গতিকে নেক্সটত আছে প্ৰেম প্ৰীতি ভাৱ বিলাসিনী, আৰু এই সংস্কৃত ভাষাটোৱে কি কৰে, প্ৰেম প্ৰীতিৰ ভাৱো বিলায় বা প্ৰসাৰ কৰে। কামধেনুৰিব বিভৱ শ্ৰাৱিণী, কামধেনুৰ দৰে, কামধেনু মানে হৈছে এগৰাকী গাই, যি গায়ে সকলো মনোকামনা পূৰ্ণ কৰিবলৈ সক্ষম হৈছিলে, যি বিচাৰে সেইটোকে পায়। বশিষ্ঠ ঋষিৰ গাই আছিলে। গতিকে সেই গায়ৰ লগত সংস্কৃত ভাষাটো তুলনা কৰা হৈছে। মানে যেনেকৈ কামধেনুৱে বিভিন্ন সম্পদ বা যিকোনো বস্তু বিচাৰিলে প্ৰদান কৰিছিলে, সেইধৰণে সংস্কৃত ভাষাটো যদি আমি ভালকৈ পঢ়োঁ বা সংস্কৃতৰ আমি অধ্যয়ন কৰোঁ, তেতিয়া আমি সকলোখিনি তাত সম্ভৱ হয় বুলি ইয়াত কোৱা হৈছে। সেইকাৰণে কৈছে কামধেনুৰিব বিভৱ শ্ৰাৱিণী, কামধেনুৰ দৰে বৈভৱ বিলাওঁতাও হৈছে সংস্কৃত ভাষা। সেইকাৰণে কৈছে কি প্ৰচৰতু সুৰভাৰতী বিজয়তে সুৰভাৰতী, সেই সুৰভাৰতী তুমি প্ৰসাৰ হোৱা আৰু তুমি বিজয় হোৱা। ঠিক আছে, নেক্সটত আমি আহিছোঁ। বেদ বেদান্ত জ্ঞান জননী নানা ৰসসুধা মধুস্ৰোতস্বিনী সুৰতৰুৰিব কাম প্ৰদায়িনী প্ৰচৰতু সুৰভাৰতী বিজয়তে সুৰভাৰতী। তো কৈছে কি বেদ বেদান্ত, যিমান আমাৰ বেদ আৰু বেদান্ত আছে সেই সকলোৰে জ্ঞানৰ জননী হৈছে সংস্কৃত ভাষা। কাৰণ কেলৈ, এইবিলাক গ্ৰন্থসমূহ সকলো সংস্কৃত ভাষাতে ৰচনা কৰা হৈছে। গতিকে বেদ বেদান্তৰ মাতৃস্বৰূপা হৈছে সংস্কৃত ভাষা। নানা ৰসসুধা মানে বিভিন্ন ধৰণৰ ৰসৰ অমৃত, আৰু মধুস্ৰোতস্বিনী, মধু মানে হৈছে মিঠা, স্ৰোতস্বিনী মানে হৈছে নদীৰ স্বৰূপা। সংস্কৃত ভাষাটো কি কৈছে, বিভিন্ন ধৰণৰ ৰসৰ মিঠা অমৃত দৰে নদী হৈছে সংস্কৃত ভাষা। আৰু কৈছে কি সুৰতৰু ইৱ কাম প্ৰদায়িনী, সুৰতৰু মানে হৈছে স্বৰ্গৰ বৃক্ষ, যিটো বৃক্ষ নেকি সমুদ্ৰ মন্থন যেতিয়া কৰিছিলে দেৱতা আৰু ৰাক্ষসকলে মিলি, তেতিয়া এই গছজোপাও তাৰ পৰা প্ৰকট হৈছিলে। এইটো কল্প বৃক্ষ বুলি কোৱা হয়। যি বৃক্ষৰ ওচৰত গৈ যদি কিবা বিচৰা হয়, সেইটো সেই বৃক্ষই প্ৰদান কৰিছিলে। গতিকে সংস্কৃত ভাষাটো সেই বৃক্ষৰ লগতে তুলনা কৰা হৈছে, যে সংস্কৃত ভাষাটোৱে আমাক যি বিচাৰিলে সেইটোকে দিব পাৰে। সেইকাৰণে কৈছে কি সুৰতৰুইব কাম প্ৰদায়িনী, গতিকে স্বৰ্গৰ বৃক্ষৰ দৰে যি কামনা কৰা হয় সেইটো ফল প্ৰদান কৰে। সেইকাৰণে কৈছে কি প্ৰচৰতু সুৰভাৰতী আৰু বিজয়তে সুৰভাৰতী, সেই সংস্কৃত ভাষা, সেই দেৱভাষা তুমি প্ৰসাৰ হোৱা আৰু তুমি বিজয় হোৱা। তাৰপিছত লাষ্টত আছে বেদ বাল্মীকি মুনি ভৱভূতি ভাস বেদ ব্যাস কবি কালিদাস প্ৰমুখ পূজিত দেৱী স্বৰূপিণী পৰম पूत चरित चारिणी नाना ज्ञान सुधा सर्ग तटिनी प्रसरतु सुरभारती বিজয়তে সুৰভাৰতী। ঠিক আছে, গতিকে ইয়াত কৈছে কি বিভিন্ন কবিসকলৰ ইয়াত নাম দিছে, যিয়ে নেকি সংস্কৃত সাহিত্যত সংস্কৃতৰ আমাৰ শাস্ত্ৰ বা সাহিত্য ৰচনা কৰোঁতে এখেতসকলৰ অমূল্য অৱদান আছে। তেখেতসকল হৈছে বাল্মীকি মুনি,
ভৱভূতি, ভাগ, বেদব্যাস, কালিদাস এইসকলক প্ৰমুখ্য কৰি যিসকল কবি আছে বা ৰচক আছে তেওঁলোকৰ মূল ভাষাটো হৈছে কি সংস্কৃত ভাষাটোতে তেখেতসকলে গ্ৰন্থ ৰচনা কৰিছিলে। গতিকে এইসকলৰ দ্বাৰা পূজিত হোৱা প্ৰমুখ পূজিত এইসকলৰ দ্বাৰা পূজিত হোৱা দেৱী স্বৰূপা, সংস্কৃত ভাষাটো কি কৈছে দেৱী স্বৰূপা, আৰু কৈছে কি প্ৰমুখ পূজিত দেৱী স্বৰূপিণী, এইটো হৈ গ'ল পৰমপূত চৰিতচাৰিণী। পৰমপূত মানে হৈছে অতি পবিত্ৰ আৰু চৰিতচাৰিণী মানে হৈছে আচৰণযুক্ত, অতি পবিত্ৰ আচৰণযুক্ত। সংস্কৃত ভাষাটো অতি পবিত্ৰ আচৰণেৰে ভৰা। আৰু কৈছে কি নানা জ্ঞান সুধা স্বৰ্গতটিনী, আৰু বিভিন্ন ধৰণৰ জ্ঞানৰ অমৃতস্বৰূপ স্বৰ্গৰ তটিনী বুলি কৈছে, স্বৰ্গৰ নদী বুলি কৈছে। গতিকে সেই বিভিন্ন ধৰণৰ জ্ঞানৰ অমৃতস্বৰূপা স্বৰ্গৰ তটিনী সুৰভাৰতী সংস্কৃত ভাষা বা দেৱ ভাষা তুমি প্ৰসাৰ হোৱা আৰু তুমি বিজয় হোৱা বুলি ডক্টৰ মুকুন্দ মাধৱ শৰ্মাদেৱে কামনা কৰি এই কবিতাটো লিখিছে। গতিকে বৰ ভাল কবিতা। ইয়াত সংস্কৃত ভাষাক বিভিন্ন মাধ্যমেৰে আমি কেনেকৈ আমি দৈনন্দিন জীৱনত সংস্কৃত ভাষাটো পঢ়িলে আমি কেনেকৈ আমি প্ৰেম প্ৰীতি ভাৱ বিলাব পাৰোঁ বা শান্তি মৈত্ৰীৰ সুখৰ প্ৰসৱিনী বুলি কৈছে। গতিকে সংস্কৃত ভাষাটো বিভিন্ন ধৰণৰ আমাৰ শান্তি প্ৰদান কৰে, মিত্ৰতা প্ৰদান কৰে, হয় নাই, যিদৰে কামধেনুৰ নিচিনাকৈ আমাক বৈভৱ বিলাব পাৰে। আৰু বিভিন্ন বেদ বেদান্ত আদি শাস্ত্ৰসমূহৰ জ্ঞানৰ জননী মাতৃস্বৰূপা আৰু নানা ৰসসুধা মধুস্ৰোতস্বিনী, আৰু বিভিন্ন ধৰণৰ জ্ঞানৰ অমৃত আৰু মিঠা নদী স্বৰূপ সুৰতৰু বুলি কৈছে। গতিকে সুৰতৰু মানে কল্পবৃক্ষৰ দৰে বিভিন্ন কামবিলাক আমাক প্ৰদান কৰে, বিভিন্ন আমাৰ ইচ্ছাবিলাক আমাক প্ৰদান কৰে। সেই সুৰভাৰতীক বিজয় হোৱা প্ৰসাৰ হোৱা বুলি কৈছে। লগতে কৈছে কি এই বিশিষ্ট কবিসকল বা মুনিসকলৰ দ্বাৰা পূজিত হোৱা দেৱী স্বৰূপা বাল্মীকি, ভৱভূতি, ভাস, বেদব্যাস, কবি কালিদাসৰ দ্বাৰা পূজিত হোৱা দেৱী স্বৰূপা পৰম অতি শুদ্ধ আচৰণযুক্ত বিভিন্ন ধৰণৰ জ্ঞানৰ স্বৰূপা আৰু জ্ঞানৰ নদী। গতিকে এই সংস্কৃত ভাষাটো প্ৰসাৰ হওক আৰু বিজয় হওক বুলি তেখেতে কামনা কৰিছে। ঠিক আছে, ধন্যবাদ।